আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ মৰ্যাদা আৰু সম অধিকাৰ প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখে পালন কৰা হয় নাৰী দিৱস। নাৰী মাতৃ, নাৰী ভগ্নী, নাৰী প্ৰেয়সী, নাৰী অনন্যা। সমাজৰ চালিকা শক্তিয়েই হ'ল নাৰী। গতিকে নাৰী অবিহনে সৃষ্টি অসম্ভৱ। নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হয়। বিশ্বজুৰি যোৱা ১ শতিকাৰো ওপৰ কাল এই দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হৈছে। বিশ্বৰ ভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপনৰ লক্ষ্য ভিন্ন। ক'ৰবাত নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা উদযাপনৰ মুখ্য বিষয়, আকৌ ক'ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিয়া হয়। সমাজ এখন আগবাঢ়ি যাবলৈ হ'লে লিংগ বিভাজন নিৰ্বিশেষে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত সমানে আগবাঢ়ি যাব লাগিব। উভয়ে সমমৰ্যাদা পোৱাটো নিতান্তই প্ৰয়োজন। মধ্যযুগত নাৰীসকলক পণ্য অথবা সন্তান জন্ম দিয়াৰ আহিলাৰূপে গণ্য কৰা নাৰী জাতিয়ে এতিয়া সময়ৰ লগে লগে চাৰিদুৱাৰ পাৰ হৈ ৰাজনীতিৰ পৰা সামৰিক, ক্ৰীড়া জগতৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন জগতলৈকে এক অভূতপূৰ্ব ভূমিকা পালন কৰি অহা দেখা গৈছে। উক্ত দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ সংগ্ৰাম তথা ত্যাগৰ ইতিহাস জড়িত হৈ আছে। তেখেতসকলৰ ত্যাগৰ বিনিময়তহে ৮ মাৰ্চৰ দিনা নাৰীসকলক প্ৰধান লক্ষ্য হিচাপে লৈ বিশ্বজুৰি পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। ১৮৫৭ চনত মজুৰি বৈষম্য, কামৰ ঘণ্টা নিৰ্ধাৰণ কৰা, মজুৰি বৃদ্ধি আদিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শক্তিয়ে সাব্যস্ত কৰা সেই আন্দোলনক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ক্লাৰা জেটকিনৰ নেতৃত্বত ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজন কৰা নাৰী সমাৱেশত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত কৰে। ইয়াৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগনত অনুষ্ঠিত হয় দ্বিতীয়খন আন্তৰ্জাতিক নাৰী সন্মিলন। নাৰীৰ মৰ্যাদা সুৰক্ষা কৰা, অধিকাৰ সুনিশ্চিত কৰা আৰু শিক্ষাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দি ১৯৮৫ চনত কেনিয়াৰ নাইৰোবিত তৃতীয়খন বিশ্ব সন্মিলন আৰু চীনৰ বেইজিঙত ১৯৯৫ চনত চতুৰ্থখন আন্তঃৰাষ্ট্ৰীয় নাৰী সন্মিলন অনুষ্ঠিত হয়। প্ৰবক্তা মেৰী ৱেলষ্টন ক্ৰাফ্ট, লুক্ৰেচিয়া মটে, মেচি ষ্ট্ৰীট, জুলিয়েট মিটচেল নাৰী, এইসকল নেত্ৰী আৰু হাজাৰ হাজাৰ সংগ্ৰামী নাৰীসকলৰ আত্মবলিদানৰ বিনিময়তহে ৰাষ্ট্ৰসংঘই ১৯৭৫ চনৰ ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰে। ইয়াৰ পিছৰে পৰাই নাৰীসকলৰ সম অধিকাৰৰ উদ্দেশ্যে প্ৰতি বছৰে ৮ মাৰ্চৰ দিনা গোটেই বিশ্বব্যাপী পালন কৰা হয় নাৰী দিৱস। মহিলা দিৱস উপলক্ষে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে মহিলাসকলৰ জীৱনৰ প্ৰতিটো দিশ হওক সমৃদ্ধিশালী।